সকলোকে পুনৰ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি দেউতাৰ তৃতীয় বাৰ্ষিকী আয়োজন কৰা হৈছিল, সেই অনুষ্ঠানৰ কিছু দৃশ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া ৰাতিপুৱা ভকতে যিহেতু পুথি পঢ়িব, সেইবাবে প্ৰসাদৰ লগতে ফল মূল কাটা বাছা কৰি আছে। তাৰ পাছত পুথি পঢ়িব আৰু দিনত জলপানৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে লাগি ভাগি আছে। হেল্ল' ভিডিঅ' ল'ব নোৱাৰিলোঁ, যিহেতু সেৱা কৰিছিলোঁ। সেৱা কৰোঁতে ভকত বিদায় দিয়া সময়ত ভিডিঅ' ল'ব নোৱাৰিলোঁ, কাৰণ মোবাইলটো ধৰা মানুহ নাই। সেইকাৰণে বিদায়ৰ মুহূৰ্তখিনি দেখুৱাব নোৱাৰিলোঁ। এতিয়া দিনৰ কামখিনি শেষ হ'ল। ৰাতি কামৰ বাবে আলহীৰ লগতে ঘৰৰ ফেমিলি সেও যা যোগাৰ কৰি আছে। শাক পাচলি কটা বচা সেয়া কৰি আছে। ৰাতিলৈ যিহেতু নাম আছে, ভোজো হ'ব, গতিকে সেয়া কাটা বাছা কৰি যিহেতু নামৰ দলটিক আদৰি অনা হ'ব, সেইবাবে ধূপ আৰু চাকি লৈ ঘৰৰ সকলোৱে মিলি তেওঁলোকক আদৰি অনা হ'ল। পুখুৰী মাধৱে ভালে ভালে ৰাতিৰ কামখিনি শেষ হ'ল। তথাপিও কামখিনি বাকী আছে। চাফা তাফা কৰি শুওঁতে বাৰু দেৰিয়ে হ'ব। এতিয়া বাজি 12:30 হ'ল। তথাপিও শুওঁতে চাগে 2টাই বাজিব। ভিডিঅ' বনোৱাৰ শক্তি নোহোৱা হৈ গৈছে যিহেতু, গতিকে আজিলৈ ইমানেই আছিলে। বাই, থেংক ইউ।